হেল্ল' বন্ধু বান্ধৱীসকল, আজি ক'লৈ ওলাইছোঁ গম পাইছেনে? মই নক'লে কেনেকৈ গম পাব ন আপোনালোকে? মই কৈছোঁ দেই, আজি মানে আত্মসহায়ক গোটৰ যে হেৰি চলি থকা নাই ট্ৰেইনিং ইণ্টাৰভিউ লাখপতি বাইদেউৰ মানে আমাৰ মানে আজি মোৰ ভাগত পৰিছে দেই। আজি মোক মাতিছে আৰু দুজনী মাতিছে, লগৰ তিনিজনী। দোকানৰ আমাৰ উদ্দেশ্যটো মানে কি আছিল, দোকানৰ কাৰণে দিয়া হৈছিলে তো, দোকানৰ কাৰণে বুলি দিয়া হৈছিলে। সেইকাৰণে মানে আজি আমাৰ তিনিজনী মাতিছে দোকানৰ। তাৰপিছত আমাৰ তিনিজনী সদস্য আজি মাতিছে, সেয়া ওলাইছোঁ। তাতে আজি বুধবাৰ পৰিলে নহয়, সেই বজাৰ ফালে যাব লাগিব। যোনফালে বুধবাৰ বজাৰ বহে তাতে যাব লাগিব। সেইকাৰণে ভাবিছোঁ এক গুলি দৌচিকা কৰি আহিম আজি। কেলৈ কৈছোঁ মানে বজাৰো কৰিম আৰু সেইফালে গৈও আহিম। পঞ্চায়তত হ'ব বুলি কৈছে, পঞ্চায়তত নহ'ব চাগে দেই, বেলেগত হ'ব। এতিয়া তালৈ গৈ ল'ম, তাৰপিছতহে গম পাম। লগৰকেইজনী যেতিয়া লগ পাম ন, তেতিয়াহে গম পাম দেই ক'ত হ'ব ইণ্টাৰভিউটো আজি। তেতিয়াহ'লে গৈ থাকোঁ। আৰু ইমান গৰম, ইমান গৰম পৰিছে আজি।